আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। বিসমিল্লাহির রহমানির রহিম। মৃত ব্যক্তিক গোসল দিয়াৰ তৰিকা। প্ৰথমে যিখন খাটৰ ওপৰত গোসল দিয়া হ'ব তাক 3 বাৰ 5 বাৰ অথবা 7 বাৰ লুবান অৰ্থাৎ ধুনাৰ ধোৱা দি দিব। আৰু মৃত ব্যক্তিজনক এনেকৈ খাটৰ ওপৰত শুৱাই দিব যাতে কিবলা তেওঁৰ সোঁফালে থাকে। কিন্তু যদি কিবা অসুবিধা হয় অথবা কোনো সমস্যাৰ সন্মুখীন হয় তেন্তে যিফালেই সম্ভৱ সেইফালেই শুৱাই দিব। তাৰ পিছত ব্যক্তিগৰাকীয়ে পিন্ধি থকা শৰীৰৰ কাপোৰখিনি শৰীৰৰ ওপৰত এখন কাপোৰ ৰাখি ভিতৰে ভিতৰে খুলি দিব। ওপৰত ৰখা এই কাপোৰখন ডাঠ আৰু বেছি দীঘল নহ'লে অন্তত নাভিৰ পৰা পিণ্ডলি অৰ্থাৎ ভৰিৰ পিঠ পৰ্যন্ত হ'বই লাগিব, যাতে তিতি যোৱাৰ পিছত তলৰ পৰা শৰীৰৰ কোনো অংগ দৃষ্টিগোচৰ নহয়। গোচলৰ কাম আৰম্ভ কৰাৰ আগত বাওঁ হাতত কাপোৰ মেৰিয়াই মাটিৰ 3টা অথবা 5টা ঢেলাৰ জৰিয়তে ইস্তিঞ্জা কৰাই ল'ব। তাৰ পিছত পানীৰ দ্বাৰা পাক কৰি ল'ব। পিছত কুল্লি আৰু নাকত পানী নিদিয়াকৈ উজু কৰাই ল'ব। বৰঞ্চ তুলাৰ টুকুৰাক তিতাই ওঠ, দাঁত আৰু দাঁতৰ আলুৰ ওপৰত ঘঁহি তুলাখিনি পেলাই দিব। আৰু তেনেকৈ 3 বাৰ কৰিব। তাৰ পিছত ঠিক তেনেকৈ নাকৰ বিন্ধা দুয়োটাক তুলাৰ টুকুৰাৰে পৰিষ্কাৰ কৰি ল'ব। কিন্তু যদি ফৰজ গোচল থকা অৱস্থাত মৃত্যু হয় অথবা মাহেকীয়া, হাইজ, নেফাছৰ অৱস্থাত কোনো মহিলাই মৃত্যুবৰণ কৰে তেন্তে মুখ আৰু নাকত পানী দিয়া জৰুৰী। পানী ঢালি দিয়াৰ পিছত কাপোৰেৰে পানীখিনি টুকি ল'ব। তাৰ পিছত নাক, কাণ আৰু মুখৰ ভিতৰত তুলা ৰাখি দিব যাতে উজু আৰু গোচল কৰাৰ সময়ত পানী ভিতৰলৈ যাব নোৱাৰে। পিছত মুখমণ্ডল ধুই দিব আৰু দুয়োখন হাতৰ কিলাকুটিলৈকে ধুই দিব। তাৰ পিছত মূৰ মুছেহ কৰি দিব আৰু 3 বাৰ দুয়োখন ভৰি ধুই দিব। উজু শেষ হোৱাৰ পিছত মূৰ আৰু যদি মৃত ব্যক্তিজন পুৰুষ হয় আৰু দাড়ি থাকে তেন্তে চাবোনেৰে দাড়িখিনিকো ভালকৈ পৰিষ্কাৰ কৰি দিব। পিছত মানুহজনক বাওঁফালে কাটি কৰি শুৱাই দি বগৰীৰ পাতেৰে কুহুমীয়া গৰম কৰি ৰখা পানী মৃত ব্যক্তিজনৰ শৰীৰৰ সোঁফালে 3 বাৰ মূৰৰ পৰা ভৰিলৈকে এনেকৈ ঢালি দিব যাতে একেবাৰে তললৈ বাওঁফাললৈকে পৌঁছি যায় অৰ্থাৎ বৈ যায়। গোচল দিয়াৰ সময়ত গুফৰানাকা ইয়া ৰহমান কথাষাৰ পাঠ কৰি থাকিব। পিছত মানুহজনক আকৌ সোঁফালে কাটি কৰি শুৱাই দি প্ৰথমে যেনেকৈ মূৰৰ পৰা ভৰিলৈকে পানী ঢালি দিয়া হৈছিল ঠিক তেনেকৈ 3 বাৰ ইমানখিনি পানী ঢালি দিব যাতে ওপৰৰ পৰা গৈ সোঁফাললৈকে পৌঁছি যায়। তাৰ পিছত মৃত ব্যক্তিগৰাকীক নিজৰ গোচল দিওঁতাৰ শৰীৰত আওজাই বহি থকাৰ নিচিনা টেক লগাই কৰি ল'ব আৰু পেটটো ওপৰৰ পৰা তললৈ লাহে লাহে মোহাৰি দবাই দিব। যদি কিবা বস্তু, পেচাব, পায়খানা ইত্যাদি ওলাই যায় তেন্তে সেইখিনি কাপোৰেৰে মোহাৰি পানীৰে পৰিষ্কাৰ কৰি ল'ব। উজু আৰু গোচল দ্বিতীয়বাৰ দিয়াৰ কোনো প্ৰয়োজনো নহ'ব, কাৰণ উক্ত অপবিত্ৰ বস্তুখিনি ওলাই অহাত উজু তথা গোচলত একো প্ৰভাৱ নপৰে। তাৰ পিছত মৃত ব্যক্তিজনক বাওঁফালে শুৱাই সোঁফালে কৰ্ফুৰ অৰ্থাৎ কৰবুল মিহলি থকা পানী মূৰৰ পৰা ভৰিলৈ 3 বাৰ ভালকৈ ঢালি দিব যাতে তলৰ বাওঁফালে ভালকৈ তিতি যায়। তাৰ পিছত আকৌ হাতত দ্বিতীয়খন কাপোৰ বান্ধি গোটেই শৰীৰ কাপোৰেৰে শুকুৱাই লুংগিখন সলাই দিব। তাৰ পিছত সুন্নতি তৰিকা হিচাপে কাফনখিনি তৈয়াৰ কৰি লাহেকৈ ব্যক্তিজনক গোচলৰ খাটৰ পৰা উঠাই কাফনৰ ওপৰত শুৱাই দিব। পিছত নাক, কাণ তথা মুখৰ পৰা তুলাখিনি আঁতৰাই দিব।